নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ আদৰণি জনাইছোঁ। ৰক্ষাবন্ধন উপলক্ষে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে অতি সহজতে বনাব পৰা আৰু খাবলৈও বহুত টেষ্টি কাজুৰে বনোৱা মিঠাই ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই লৈছোঁ 200 গ্ৰাম কেঁচা কাজু। মিঠাই অনুপাতে আপোনালোকে কাজুখিনি কম বেছি পৰিমাণেও ল'ব পাৰে। কাজুখিনি এতিয়া মই মিক্সি জাৰ এটাত দি ভালদৰে গুড়ি কৰি ল'ম। চাওকচোন কাজুখিনি ভালদৰে গুড়ি হৈ গৈছে। কাজুখিনি এনেদৰে চুই চাওঁতে অলপমান আঠা আঠা ভাৱ এটা আহিছে, গতিকে এইখিনি আমাৰ মিঠাই বনোৱাৰ বাবে একদম পাৰফেক্ট হৈছে। ইয়াত মই কোনো ধৰণৰ পনীয়া বস্তু ব্যৱহাৰ কৰা নাই, অকল কাজুখিনিয়ে এনেদৰে গুড়ি কৰি লৈছোঁ। এতিয়া বাতি এটাত এনেদৰে পিচি লোৱা কাজুখিনি দি ল'ম আৰু ইয়াত মই সোৱাদৰ বাবে দিম 3 চামুচ গুড়ি কৰি লোৱা চেনি। গোটা চেনি ব্যৱহাৰ নকৰিব, নহ'লে চেনিখিনি কাজুখিনিৰ লগত ভালদৰে মিক্স নহ'ব, সেইবাবে চেনিখিনি ভালদৰে মিক্সিত পিচি লৈ মিলাই ল'ব। আজিকালি বজাৰতো এনেধৰণৰ গুড়ি চেনি পেকেট কিনিবলৈ পায়, কিন্তু মই চেনিখিনি ঘৰতে এনেদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। পৰিমাণ অনুসৰি আপোনালোকে চেনিখিনি কম বেছি কৰিব পাৰে। ফ্লেভাৰৰ কাৰণে ইয়াত মই দিছোঁ 1 চামুচ ইলাচি পাউডাৰ। এতিয়া এই আটাইখিনিত 2 চামুচ কুহুমীয়া গাখীৰ দি হাতেৰে ভালদৰে সানি ল'ম। যিহেতু অহাকাইলৈ ৰক্ষাবন্ধন আৰু এনেকুৱা এটা পৰিস্থিতিত বজাৰৰ পৰা মিঠাই কিনি খাবও ভাল নালাগে, সেয়েহে মই ঘৰতে এনেদৰে মিঠাই বনাই লৈছোঁ। আপোনালোকেও ঘৰতে এনেদৰে এবাৰ বনাই চাবচোন, নিশ্চয় ভাল পাব। এয়া চাওকচোন, মিঠাই বনাবৰ বাবে মোৰ আটাইখিনি ভালদৰে সানি লোৱা হৈ গ'ল। এতিয়া এইখিনি এনেদৰে সমানে দুভাগ কৰি ল'ম। এতিয়া এনেদৰে এটা লাডুত ৰঙৰ বাবে কেইটোপালমান অৰেঞ্জ ফুড কালাৰ দি হাতেৰে ভালদৰে সানি ল'ম। এয়া চাওক, কালাৰখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া আনটো লাডুটো কেইটোপালমান গ্ৰীণ ফুড কালাৰ দি ভালদৰে মিলাই ল'ম। পচন্দ অনুসৰি আপোনালোকে যিকোনো ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই ইয়াৰ পৰা এনেদৰে সৰু সৰুকৈ লাডু বনাই ল'ম। দুইটা কালাৰৰ পৰাই লাডুখিনি বনোৱা হৈ গৈছে। এতিয়া গ্ৰীণ কালাৰৰ লাডু এটা লৈ হাতেৰে এনেদৰে অলপ বহলাই ল'ম। আৰু ইয়াৰ ভিতৰত এনেদৰে অৰেঞ্জ কালাৰৰ লাডু এটা সুমুৱাই দি হাতেৰে আকৌ গোল কৰি ল'ম। এনেদৰে মই আপোনালোকক আৰু এটা বনাই দেখুৱাইছোঁ। গোটেইকেইটা লাডু মই একেদৰেই বনাই ল'ম।
মিঠাইখিনি আপোনালোকে এনেদৰেও খাব পাৰে, কিন্তু মই এইখিনিত বেলেগ এটা ডিজাইন দিম, সেয়েহে এতিয়া মই এইখিনি আধা ঘণ্টাৰ বাবে ফ্ৰিজত ৰাখি থ'ম। আধা ঘণ্টাৰ পিছত লাডু এটা লৈ চুৰি এখনৰ সহায়ত এনেদৰে ওপৰে ওপৰে 4টা ভাগ কৰি অলপমান কাটি ল'ম। ইয়াত মন কৰিব যে মিঠাইটো সম্পূৰ্ণকৈ কাটিব নালাগে, অলপমান ওপৰে ওপৰে কাটিলেই হ'ল, যাতে ডিজাইনটো দিয়াত সুবিধা হয়। এনেদৰে 4টা ভাগ কৰি চুৰিখনৰ সহায়তে এটা এটা ভাগ অলপ অলপকৈ বাহিৰলৈ উলিয়াই দিম। চেনিখিনি দিয়াৰ বাবে মিঠাইটো কাটোতে চুৰিখনত এনেদৰে অলপমান লাগি যাব পাৰে, সেইখিনি একো নহয়। পিছত যেতিয়া আমি হাতেৰে ইয়াৰ শ্বেপটো দিম তেতিয়া এইখিনি ঠিক হৈ যাব। এতিয়া এনেদৰে হাতৰ সহায়ত অলপমান হেঁচি হেঁচি মিঠাই শ্বেপটো এনেদৰে দি ল'ম। আৰু এটা মিঠাই আপোনালোকক মই এনেদৰে বনাই দেখুৱাই দিছোঁ। এয়া চাওকচোন, আটাইকেইটা মিঠাই মই এনেদৰে শ্বেপটো দি বনাই ল'লোঁ। গাৰ্নিচিঙৰ বাবে ইয়াত মই অলপমান গুড়ি কৰি লোৱা কাজু এনেদৰে ওপৰত দি দিছোঁ। দেখাত একদম হোটেলৰ মিঠাইৰ দৰে লাগিছে, নহয়নে? মই বনোৱাৰ দৰে আপোনালোকেও খুব সহজতে এনেদৰে ঘৰতে টেষ্টি মিঠাই বনাই খাব পাৰিব। আৰু ৰক্ষাবন্ধনত কালাৰফুল মিঠাই সকলোৱে যিহেতু ভালেই পায়, গতিকে নিশ্চয় আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। খাবলৈ বহুত টেষ্টি হয়। ঘৰতে আপোনালোকে এবাৰ এনেদৰে বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যদিহে আপোনালোকে মোৰ আজিৰ এই ৰেচিপিটো চাই ভাল পালে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ৰেচিপিসমূহৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত আহি যায়। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।